ক্ষেত্ৰত আমি কিছুদিন আগত আমি বিভিন্ন ছ'চিয়েল মিডিয়া বা মোবাইলৰ জৰিয়তে আমি শুনিবলৈ পাইছোঁ যে এটা JCL নামৰ এটা নতুন সংগঠন জন্ম বুলি আমি শুনিছোঁ। কিন্তু এই ক্ষেত্ৰত আমি এটা কথাই ক'ম যে একচুৱেলি আমি জন্ম হ'ব নালাগে, কাৰণ এই বৰ্তমান যিখন গণতন্ত্ৰ দেশ, আমি সবেই মিলি গণতান্ত্ৰিকভাৱে যাৰ যি সমস্যা আছে, যাৰ যি দাবী আছে, এই বস্তুখিনি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বস্তুখিনি সমাধান কৰিব লাগে। আৰু যি নতুনকৈ দল বা যি অস্ত্ৰধাৰী সংগঠন খুলিছে বা নতুনকৈ জন্ম হৈছে বুলি আমি শুনিবলৈ পাইছোঁ, আমি এতিয়াও কিন্তু চিয়'ৰ নহয় যে জন্ম হৈছে নে নাই। আৰু যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে আমাৰ গোসাইগাঁও থানাত আমাৰ এই অঞ্চলৰে 6জনমান আমাৰ ল'ৰাক ইয়াতে কৰায়ত্ব কৰিছে বা আনিছে সোধপোছৰ কাৰণে। আমি বস্তুখিনি প্ৰশাসনক এটা বস্তুৱে আমি দাবী জনাম যে যদি বস্তুখিনি যদি লিগেলি বস্তুখিনি যদি যে নতুন সংগঠনৰ লগত কিবা জড়িত থাকে, এইখিনি ভালকৈ ইনকুৱাৰী কৰিব লাগে। আৰু আমিও সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কোনো সংগঠনক বা কোনো আমি উগ্ৰবাদী সংগঠনক আমি সমৰ্থন নকৰোঁ। আমি এটা বস্তুৱে আহ্বান কৰিম যে বিনা কাৰণত যাতে কোনো ধৰণৰ আমাৰ ল'ৰাখিনি যাতে হাৰাশাস্তি নহয়। যদি লিগেলি যদি কিবা এটা সংসূত্ৰ যোগাযোগ বা বস্তুখিনি যদি কিবা ক্লু থাকে, প্ৰমাণ যদি থাকে, এইখিনি নিশ্চয় আনিয়ে প্ৰক্ৰিয়াত ব্যৱস্থা লওক। আমি এইখিনি বস্তু প্ৰশাসনক আমি আহ্বান জনাম, দাবী জনাম। আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি বিশেষকৈ আমাৰ কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি আবদাৰ কৰাম, দাবী জনাম যে বস্তুখিনি যাতে আমাৰ এই অঞ্চলৰ যিখিনি আমাৰ ল'ৰা বা যিখিনি যুৱক আছে, কোনো কাৰণতে যাতে বিনা দোষত বা বিনা কাৰণত যাতে হাৰাশাস্তি নহয়, এইখিনি বস্তু আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ। আৰু বিশেষকৈ আমাৰ অসম আৰক্ষীক আমি এটা বস্তুৱেই দাবী জনাম যে যিসমূহ নতুনকৈ যিসমূহ দল বা যিসমূহ সংগঠন খুলিব চেষ্টা কৰি আছে, আপোনালোকৰ বহুত ধৰণৰ এজেণ্ট আছে, এইখিনি বস্তু আপোনালোকে আইনী প্ৰক্ৰিয়াত ষ্টেপ লওক। আৰু বিশেষকৈ আমাৰ যিসমূহ দাবী আছে, এই দাবীসমূহ যাতে আমাৰ ল'ৰা চামে যাতে কোনো ধৰণৰ গণতান্ত্ৰিক বাহিৰত যাতে গৈ আন্দোলন নকৰে, আমি এই সদৌ কোচ ছাত্ৰ সন্থাই এইখিনি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি আবদাৰ জনাইছোঁ।